বৰ্তমান সময়ত সকলো ব্যস্ত উৎসৱ উদযাপন তথা শীতৰ মাদকতা অনুভৱ কৰা, কিন্তু তাৰ বিপৰীতে এইসকল লোকে এনেদৰে কটাইছে তেওঁলোকৰ দৈনন্দিন জীৱন। নাই কোনো শীতৰ প্ৰভাৱ, নাই কোনো উৎসৱৰ মাদকতা। কংক্ৰিটৰ মহানগৰী অভিজাত্যৰ প্ৰতীকস্বৰূপ। প্ৰতিজন নাগৰিক ব্যস্ত নিজ নিজ কৰ্তব্য সম্পাদনত। সকলোৰে মাজত নীৰৱে চলে এক অঘোষিত প্ৰতিযোগিতা। লগতে উৎসৱ পাৰ্বণৰ বতৰতো অতি আকৰ্ষণীয় হৈ পৰে কংক্ৰিটৰ মহানগৰী। হয়, এইসকল মহানগৰীৰ ৰাজপথ তথা বিভিন্ন স্থানত সচৰাচৰ দেখিবলৈ পোৱা একাংশ গৃহহীন লোক। সাধাৰণতে সমাজৰ পৰা বঞ্চিত তথা অনাদৃত এইসকল লোক। উৎসৱ পাৰ্বণৰ উদযাপনটো বাদেই নিজ চিকিৎসাৰ বাবেও অৰ্থৰ অভাৱ তেওঁলোকৰ। যিসকল বঞ্চিত চৰকাৰী আঁচনি তথা বিনামূলীয়া চিকিৎসা সেৱাৰ পৰাও। মোৰ ল'ৰাটো অন্ধ, মোৰ ল'ৰাটো একো পোৱা নাই চৰকাৰৰ থেকে। ময়ো একটা অন্ধ, ময়ো একো পোৱা নাই। আৰু ইফালে শীতৰ প্ৰকোপ তথা শীত নমায়না বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ আপুনি হয়তো হাতত লৈছে এটা ছাতি, লগতে বাকচৰ পৰা উলিয়াই লৈছে নিহালিখন। তাৰ বিপৰীতে এইসকল লোকে এনেদৰে এখন আঁঠুৱাৰ তলতেই কটাইছে গোটেই নিশা। সেই ভাবি চাওক এবাৰ সেই বৰষুণৰ মাজতো কেনেদৰে তেওঁলোকে জীৱন যাপন কৰিছে। সেয়া যি কি নহওক, ইমানৰ পাছতো এনেদৰেই সুখী তেওঁলোক। দিনটো খুজি মাগি অথবা জাবৰৰ দমত পেলাই দিয়া বটল তথা প্লাষ্টিকৰ সামগ্ৰী বেচি পোৱা টকাকেইটাৰি এনেদৰে দুবেলা দুসাঁজ খাই অতিবাহিত কৰিছে দৈনন্দিন জীৱন। কোনো দীৰ্ঘাংশা নাই, নাই কোনো প্ৰত্যাশা। মুঠৰ ওপৰত কোনো অভিযোগ নোহোৱাকৈ এনেদৰেই মুখত এমুঠি হাঁহি লৈ পাৰ কৰিছে তেওঁলোকৰ দৈনন্দিন জীৱন। ভিডিঅ' জাৰ্নেলিষ্ট মিনৈৰ সৈতে প্ৰহেলিকা বৰুৱাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।